Welcome friends, মই ডক্টৰ ইফতিকাৰ হুছেইন আৰু আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিবলৈ। এতিয়া আমি সঘনে ছ'চিয়েল মিডিয়াত শুনি থাকোঁ যে মোৰ ডিপ্ৰেশ্যন হৈছে, মোৰ মনটো বেয়া লাগিছে, মই উদাসীন হৈ গৈছোঁ। গতিকে এতিয়া আজি মই আপোনালোকৰ আগত 10টা প্ৰশ্ন আগবঢ়াম, যিকেইটা প্ৰশ্ন আপুনি নিজক সুধি গম পাব পাৰে যে আপোনাৰ মন বেয়া হৈছে নে সঁচাকৈ আপোনাৰ ডিপ্ৰেশ্যন হৈছে বা উদাসীনতা হৈছে। গতিকে প্ৰশ্নকেইটা নিজকে সোধাৰ আগতে আপুনি এইটো জানিব লাগিব যে এই ঘটনাখিনি বা এনেকুৱা ধৰণৰ আপোনাৰ লগত সদায় হৈ আছে নে নতুনকৈ হ'বলৈ আৰম্ভ কৰিছে, মাজে মাজে হয় নে প্ৰতিদিনাই হয়। কাৰণ মাজে মাজে এই প্ৰশ্নবোৰৰ উত্তৰ আপোনাৰ সকলোৰে মিলিব পাৰে, কিন্তু সেইটোৰ অৰ্থ এইটো নহয় যে আপোনাৰ ডিপ্ৰেশ্যন হৈছে। কাৰণ ডিপ্ৰেশ্যন এটা ক্লিনিকেল কণ্ডিশ্যন বা আমাৰ বেমাৰ এটা হয়। গতিকে নজনাকৈ আমি নিজকে কেতিয়াও ডায়েগন'চিছ কৰিব নালাগে, আৰু সেইকাৰণে আহক আমি এই চিম্পল প্ৰশ্নকেইটা নিজকে সোধোঁ আৰু তাৰ পৰা জানো যে আমি সঁচাকৈ ডিপ্ৰেশ্যনত ভুগিছোঁ নেকি। অ'কে, চ' আহক আমি জানো এইটো বিষয়ে। পোনপ্ৰথমতে প্ৰথম প্ৰশ্নটো আমি নিজকে সুধিব লাগিব যে আপোনাৰ মনটো উদাসীন হৈ থাকে নেকি, বা আপোনাৰ কাম কৰি ভাল নালাগে নেকি, আৰু এইটো কেতিয়াৰ পৰা হৈ আছে আৰু কিমান সঘনে এইটো হৈ আছে। আগতে কাম কৰি ভাল লগা উদাহৰণস্বৰূপে আপোনাৰ টিভি চাই ভাল লাগিছিলে, আপোনাৰ নিউজ পেপাৰ পঢ়ি ভাল লাগিছিলে। এতিয়া দেখিবলৈ ধৰিছে যে আপুনি নিউজ পেপাৰখন পঢ়িলেও আপুনি আগৰ নিচিনা মজা নাপায়, ভাল নালাগে। আকৌ টিভিটো চালেও আপোনাৰ একে ধৰণৰে হয় যে অ'কে, একেখিনি বস্তুৱে চাই আছোঁ, একো ইণ্টাৰেষ্ট নোপোৱা হৈছে। ঠিক তেনেদৰে যদি আপুনি দেখিবলৈ পাইছে যে আপোনাৰ টোপনিটো বৰ বেয়া হৈছে, সঘনে টোপনিটো ভাঙি ভাঙি যায়, বা কেতিয়াবা দেখিবলৈ পাইছে যে আপোনাৰ সঘনে আজিকালি দিনটো টোপনিয়েই লাগি থাকে, মানে শুয়ে থাকিব মন যায়, একো কৰিবলৈ মন নাযায়, দিন ৰাতি অকল বাগৰি থাকিবলৈ মন যায়, এনেকুৱা হৈছে নেকি। নিজকে গাটো বৰ গধুৰ অনুভৱ হয় নেকি, মানে ধৰক যিটো এনাৰ্জি বা শক্তি এটা থাকিব লাগে, স্পৃহা এটা মানুহৰ মনত থাকে যে ইফালে যাওঁ, ইফালে ওলাই যাওঁ, এইটো কৰোঁ, নে নিজকে সদায় বোজা যেন অনুভৱ হৈ থাকে, সেইটো হ'বলৈ ধৰিছে নেকি। আৰু নিজকে ধৰক দুখী অনুভৱ হয় নেকি সকলো কামৰ কাৰণে, যে বাহিৰত কিবা এটা হৈ আছে, বেয়া কিবা এটা হৈছে, ঘৰখনত কিবা এটা বেয়া হৈছে, আপোনাৰ নিজকে দুখী লাগি আছে, বা প্ৰত্যেকটো বেয়া কামৰ কাৰণে আপুনি নিজৰ ফালে দুখটো টানি আনিছে, এনেকুৱা হ'বলৈ ধৰিছে নেকি। বা আপুনি এনেকুৱা দেখিছে নেকি যে আপোনাৰ খোৱাৰ পৰিৱৰ্তন আহিছে। খোৱাৰ ক্ষেত্ৰত বহুতৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে ভোক আপোনাৰ কমি যায় মেক্সিমামৰ ক্ষেত্ৰতে, কিন্তু কিছুমানৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে আপোনাৰ অভাৰ ইটিং হৈছে নেকি, লগাতকৈ বেছিকৈ আপুনি চকলেট খাইছে নেকি, লগাতকৈ বেছিকৈ আইচক্ৰীম খাইছে নেকি, অকণমান বেছিকৈ খানা খালেহে মনটো অকণমান ভাল লাগে, নহ'লে অনবৰতে আপোনাৰ মনটো বেয়াই লাগি থাকে, তেনেকুৱা হৈছে নেকি। বা আপোনাৰ এনেকুৱা অনুভৱ হয় নেকি যে জীয়াই থাকি একোৱে লাভ নাই, বা নিজৰ অনিষ্ট কৰিলেই কিজানি ভাল আছিলে, কিবা এটা কৰিলে বা মৰি গ'লে কিজানি ভাল আছিলে, জীয়াই থকাৰ কোনো অৰ্থ বিচাৰি নোপোৱা হৈছে, বা কোনো ধৰণৰ নিজৰ ক্ষতি কৰিব বিচাৰিছে, মানে ধৰক উদাহৰণস্বৰূপে কিবা এটা বেয়া কৰিলে নিজৰ লগত কিজানি ভাল হ'ব, এনেকুৱা ধৰণৰ অনুভৱ হ'ব ধৰিছে নেকি। যদি এইখিনিৰ লগতে আপুনি নিজে অনুভৱ কৰিছে যে আপোনাৰ যিটো দৈনন্দিন জীৱনৰ কাৰুকাৰ্য আছে, দৈনন্দিন জীৱনৰ যিখিনি কাম আছে, সেইখিনি আপুনি সুকলমে চলাই নিব পৰা নাই, বা আপুনি নিজে যদি অনুভৱ কৰিব পৰা নাই, আপুনি দেখিছে যে আপোনাৰ ওচৰ চুবুৰীয়াই বা আপোনাৰ ঘৰৰ মানুহখিনিয়ে আপোনাক বাৰে বাৰে ক'বলৈ ধৰিছে যে আপুনি নিজৰ দৈনন্দিন জীৱনৰ কাম কাজখিনি কৰি যাব পৰা নাই। উদাহৰণস্বৰূপে ব্ৰাছ কৰা, গা ধোৱা, পৰিপাটিকৈ থকা, এইবোৰ বস্তুত আপোনাৰ বাধা আহিছে নেকি। চ' এনেকুৱা প্ৰশ্নটো আপুনি নিজকো সুধিব পাৰে, আৰু এইটোৰ অৰ্থ এনেকুৱা নহয় যে এনেকুৱা মাজত বছৰত এবাৰ দুবাৰ হোৱাটোক আমি ডিপ্ৰেশ্যন বুলি কওঁ। এনেকুৱা ধৰণৰ বস্তু আপোনাৰ যদি সঘনে, বিশেষকৈ লাষ্ট কেইটামান সপ্তাহৰ পৰা 2 সপ্তাহমানৰ পৰা যদি এনেকুৱা চলি আছে, আৰু দেখিবলৈ পাইছে যে এইখিনি একো ধৰণৰ বস্তুৱে বা একো ধৰণৰ আপোনাৰ নতুন বস্তুৱে আপোনাৰ এইখিনি সাল সলনি কৰিব পৰা নাই। উদাহৰণস্বৰূপে আপুনি ট্ৰাই কৰিছে, আপুনি বিয়া এখনত যাবলৈ চেষ্টা কৰিছে, আপুনি চিনেমা এখন চাবলৈ চেষ্টা কৰিছে, কিন্তু আপুনি পৰিৱৰ্তন অনুভৱ কৰিব পৰা নাই, বা আপুনি বন্ধু এজনৰ লগত কথাখিনি শ্বেয়াৰ কৰিছে, কিন্তু তথাপিও আপুনি একো ধৰণৰ ফলাফল পোৱা নাই, তেতিয়াহ'লে আপুনি গম পাব যে আপুনি ক্লিনিকেলি ডিপ্ৰেশ্যনত ভুগিছে বা আপোনাৰ উদাসীনতা
হৈছে গতিকে এই প্ৰশ্নকেইটাক আমি সিম্পলি নিজকে যদি আমি নিজে সুধিলে আমি গম পাম যে আমাৰ সঁচাকে এনেকুৱা ধৰণৰ অনুভূতি হৈছে নেকি আৰু আপুনি এই প্ৰশ্নকেইটাৰ জৰিয়তে আপুনি বহু ধৰণে উপকৃত হ'ব পাৰে যদি আপুনি দেখিছে আপোনাৰ ফেমিলি মেম্বাৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিব ধৰিছে যিটো আপুনি চিনাক্তকৰণ কৰিব পাৰিছে আৰু তেতিয়া আপুনি এজন সাইকিয়াট্ৰিষ্টৰ সহায় ল'ব লাগে ধন্যবাদ আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও উপকৃত হ'ব আৰু ভৱিষ্যতে এনেকুৱা কিছুমান ভিডিঅ' বা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিক যিটো আমি সৰ্বসাধাৰণে বুজি ল'লে অতি সহজে চিনাক্ত কৰিব পাৰোঁ এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' মই আপোনালোকৰ আগত আগবঢ়াম আশা কৰোঁ সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ' ইউটিউব চেনেলটো ফ'ল' কৰিব ধন্যবাদ